নমস্কাৰ দৰ্শকসকল, আই লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাক লৈ। যদিহে আপুনি এতিয়ালৈকে লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাটো লাভ কৰা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক। দৰ্শকসকল, আপোনালোকৰ বহুতে এতিয়ালৈকে লাখপতি বাইদেউ আঁচনিত 10,000 টকাটো লাভ কৰা নাই। আপোনালোকে খবৰ পাইছে যে 42 সমষ্টিত ইতিমধ্যে 10,000 টকা লাভ কৰিছে আৰু বাকীবিলাক সমষ্টিৰো বহুতো মহিলাৰ তাতে মুখ্যমন্ত্ৰীৰ চৰকাৰৰ পৰা ফোন গৈছে আৰু ফোনযোগে তেওঁলোকক জনোৱা হৈছে যে তেওঁলোকে 10,000 টকাটো লাভ কৰিব বেংকৰ একাউণ্টত, আৰু তেওঁলোকক বেংকৰ একাউণ্ট ঠিক কৰাৰ বাবে ফোনযোগে কৈ দিছে। গতিকে আপুনি যদি এতিয়ালৈকে লাভ কৰা নাই, তেন্তে আপুনি কি কৰিব পাৰিব? প্ৰথম কথা, আপুনি ইয়াত কৰিব লগা নাই। আপুনি কৰিব লগা নাই আপোনাৰ ফালৰ পৰা। এইখিনি আপোনাৰ নামটো যদি আগতে পঠাইছিল তেন্তে সেয়া গৈছেই, আপোনাৰ তাত কল আহিব। কিন্তু এতিয়া ইলেকশ্যনৰ সময় হোৱা কাৰণে বৰ্তমান এই ধৰণৰ আঁচনিৰ ধন বিতৰণ কৰিব পৰা নাই। আপুনি কিছুদিন ৰখিব লাগিব। এইটো এপ্ৰিল মাহ, মে' মাহত আপোনালোকে পোৱাৰ সম্ভাৱনা আছে, কাৰণ মে' মাহত ইলেকশ্যন শেষ হৈ যাব। পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ পিছতে এই আঁচনিত ধন বিতৰণ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ইয়াৰ যদি আপুনি লিষ্টখন চাব পৰা নাই, তেন্তে আপোনালোকে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰক। মই এই লিষ্টখনৰ কথা কৈছোঁ, আপোনালোকক মই লিষ্টখন দেখুৱাই আছোঁ। এই যে আপোনালোকে দেখিবলৈ পাইছে, গাঁও পঞ্চায়ত ৱাইজ, এয়া তিনিচুকীয়া, ওদালগুৰি, মাজবাট, এই ধৰণৰ লিষ্টখন আপোনালোকে শোণিতপুৰ, যোৰহাট, নগাঁও, চাউথ চালমাৰা, এই ধৰণে যদি আপোনাৰ লিষ্টখন আপুনি চাব পৰা নাই, তেন্তে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰক। আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আছে সেইটো কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগৰবিলাকে জানিব পাৰে। গতিকে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেইটো কমেণ্ট কৰিব। লগতে আপোনাক নেক্সট ভিডিঅ'ত কি ডিষ্ট্ৰিক্টৰ লাগে সেইটোও কমেণ্ট কৰিব, তেতিয়া মই নেক্সট ভিডিঅ'ত আপোনাৰ ডিষ্ট্ৰিক্টত দিব পাৰিম। ইয়াৰে আগতে এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব। সেই ভিডিঅ'টোত মই তিনিচুকীয়া আৰু ওদালগুৰি জিলাত দি দিছোঁ। সেইবিলাক আগতে কমেণ্ট কৰি আছিল, মই এতিয়াও বহুতৰে দিব পৰা নাই, কিন্তু এই ভিডিঅ'টোত কমেণ্ট কৰিলে মই যিমান পাৰোঁ চেষ্টা কৰিম দিবৰ বাবে। আপোনালোকে ইয়াত লিষ্টখন দেখিবলৈ পাইছে, বহুত জিলাৰ আছে আৰু বাকীবিলাক জিলাৰো আছে। মই সকলোখিনি দিবলৈ চেষ্টা কৰিম। থেংক ইউ।